ফ্ৰেণ্ডছ অসম ফেক্ট চেনেলত আকৌ এবাৰ স্বাগতম। আজি আমি কথা পাতিম টপ 10 দেশৰ বিষয়ে য'ত আপোনালোকে ইণ্ডিয়ান ৰুপিছত আৰামকৈ ফুৰি ৰজাৰ দৰে অনুভৱ কৰিব পাৰিব। যিহেতু এইবিলাক দেশত আমাৰ ইণ্ডিয়াৰ কাৰেঞ্চি বহুত বেছি ভেলু আমি এটাই লাইফ পাইছোঁ, যিহেতু এইবাবে আমি ফৰেন ট্ৰিপ আমি ফৰেনত নিশ্চয় ফুৰিব যাব লাগে, কিন্তু আমি নাজানো যে কৰ কাৰেঞ্চি কিমান। আমি ভাবোঁ যে ফৰেন ফুৰিবৰ বাবে বহুত বেছি টকাৰ প্ৰয়োজন, কিন্তু সেইটো নহয় বন্ধুসকল। আমাৰ ইণ্ডিয়াৰ কাৰেঞ্চিও বহুত বেছি মূল্য আছে। তেন্তে বলক বন্ধুসকল এনেকুৱা 10টা দেশৰ বিষয়ে জানিম য'ত আমাৰ ইণ্ডিয়াৰ কাৰেঞ্চিৰ তুলনাত বহুত বেছি ল' হয়। তো বলক বন্ধুসকল ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। নাম্বাৰ 10 হাংগৰী। তো হাংগৰী এটা বহুত ধুনীয়া কাণ্ট্ৰি হয়। কাৰেঞ্চিৰ তুলনাত ইণ্ডিয়াৰ 1 ৰুপি ষ্টাৰ্ট হৈ গৈ 4.25 হাংগেৰিয়ান ফৰিণ্ট, আৰু ই আমাৰ ইণ্ডিয়াৰ ৰুপিছৰ আগত বহুত সস্তা। ইণ্ডিয়াৰ 1000 ৰুপি ষ্টাৰ্ট হৈ গৈ 4245.30 হাংগেৰিয়ান ফৰিণ্ট, মানে আমাৰ টকা হাংগেৰীত গৈ 4 গুণ হৈ গৈ। যদি আপুনি 1000 টকা নিয়ে সেইটো 4000 হৈ গৈ। তো বন্ধুসকল নাম্বাৰ 9ত আছে কষ্টাৰিকা, যাৰ অফিচিয়েল নাম হ'ল ৰিপাব্লিক অফ কষ্টাৰিকা, যাৰ কাৰেঞ্চি ইণ্ডিয়াৰ 1 ৰুপিছৰ তুলনাত তাত হৈ গৈ 7.33 কষ্টাৰিকান ক্লন, মানে আমাৰ প্ৰত্যেক টকা তাত গৈ 7 গুণলৈ বৃদ্ধি পায়। কষ্টাৰিকা বহুত বেছি মডাৰ্ণ দেশ বুলি জনা যায়, আৰু ইয়াৰ মহিলাসকল বহুত বেছি মডাৰ্ণ হয়। এইটো আপোনালোকৰ বহুত ভাল অপশ্যন হ'ব পাৰে ফৰেন ট্ৰিপৰ বাবে। ইণ্ডিয়াৰ 1000 ৰুপিজ যদি তাত আপোনালোকে দিয়ে তেন্তে তাত সেইটো হৈ গৈ 7327.74 কষ্টাৰিকান ক্লন। নাম্বাৰ 8 চিলি। চিলিত আপোনালোকে সকলো ধৰণৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। প্ৰাকৃতিক গেমছ আৰু প্ৰাচীন কালৰ কিছু এক্সপিৰিয়েঞ্চ পাব। ইয়াত গেমছ ফুটবল, বাস্কেটবল, বক্সিং আৰু শ্বুটিং যেনেকুৱা গেমছ ইয়াত আপোনালোকে চাবলৈ পাব। কাৰেঞ্চিৰ তুলনাত ইণ্ডিয়াৰ 1 ৰুপিজ চিলিৰ 11.15 চিলিয়ান পেছো হয়। যদি আপোনালোকে 1000 ৰুপিজ ইণ্ডিয়াৰ দিয়ে তেন্তে তাত হ'বগৈ 11,154.10 চিলিয়ান পেছো, মানে আমাৰ ইণ্ডিয়াৰ প্ৰত্যেক টকা তাত গৈ পিনি 11 গুণ হয়গৈ। নাম্বাৰ 7 চাউথ কোৰিয়া, যাৰ অফিচিয়েল নাম হ'ল ৰিপাব্লিক অফ কোৰিয়া। আপোনালোকে ভাবা যে চাউথ কোৰিয়া বহুত বেছি ডেভেলপ কাণ্ট্ৰি হয়। এইটো সঁচা কথা যে চাউথ কোৰিয়া বহুত বেছি ডেভেলপ কাণ্ট্ৰি হয়, কিন্তু ইয়াৰ কাৰেঞ্চি আমাৰ ইণ্ডিয়াৰ কাৰেঞ্চিৰ তুলনাত বহুত বেছি কম। তেন্তে বন্ধুসকল আমাৰ ইণ্ডিয়াৰ 1 ৰুপি ষ্টাৰ্ট হৈ গৈ 15.89 চাউথ কোৰিয়ান ৱন, আৰু এই দেশ টেকন'লজিত বহুত বেছি আগত আছে। এই দেশ বহুত বেছি ডেভেলপ কোৱা হয়, কিন্তু ইয়াৰ কাৰেঞ্চি ইণ্ডিয়াৰ তুলনাত বহুত বেছি কম। ইণ্ডিয়াৰ যদি আপুনি 1000 ৰুপিজ তাত গৈ দিয়েগৈ তেন্তে আপোনালোকে তাৰ পৰা পাব 15,898.62 চাউথ কোৰিয়ান ৱন। তেন্তে বন্ধুসকল আমাৰ প্ৰত্যেক টকা তাত গৈ 15 গুণ হয়গৈ, 15 বা 16 গুণলৈ বৃদ্ধি পায়। নাম্বাৰ 6 তানজানিয়া। তানজানিয়া বহুত বেছি ধুনীয়া কাণ্ট্ৰি হয়। ইয়াত আপোনালোকে পাহাৰ, জীৱ জন্তু আৰু নেশ্যনেল পাৰ্কছ দেখিবলৈ পাব। ইয়াৰ কাৰেঞ্চি ইণ্ডিয়াৰ তুলনাত ইণ্ডিয়াৰ 1 ৰুপি ষ্টাৰ্ট হৈ গৈ 30.14 তানজানিয়ান চিলিং। ইয়াৰ পৰা অনুমান লগাব পাৰা যে ইণ্ডিয়াৰ ৰুপিজ ইয়াত কিমান ভেলু। ভৰপূৰ প্ৰাকৃতিক আৰু জীৱ জন্তু আনন্দ ল'ব পৰা ঠাই হয়। ইণ্ডিয়াৰ 1000 ৰুপিজ ইয়াত হৈ গৈ 30,139.60, মানে যদি আপোনালোকে 1 লাখ টকা লৈ যায় তেন্তে তাত হ'বগৈ 30,30,960.47 তানজানিয়ান চিলিং। নাম্বাৰ 5 মংগোলিয়া। মংগোলিয়ানত আপোনালোকে
এছিয়াৰ চবতকৈ ডাঙৰ ৰেগিস্তান গবি ৰেগিস্তান চাবলৈ পাব। তাৰ লগতে আপোনালোকে ডবল হাম্প থকা উঠো মংগোলিয়াতে দেখিবলৈ পাব, যি মংগোলিয়াৰ মূল প্ৰাণী হয়। চবতকৈ ভাল কথা এইটো যে মংগোলিয়াৰ কাৰেন্সি আমাৰ ইণ্ডিয়াৰ তুলনাত বহুত বেছি কম। আমাৰ ইণ্ডিয়াৰ 1 ৰুপিজ তাত গৈ যায় 36.615 মংগোলিয়ান টুগ্ৰক, আৰু ইণ্ডিয়াৰ 100 ৰুপিজ যদি আপোনালোকে তাত দিয়ে তেন্তে এইটো হ'বগৈ 36,368 মংগোলিয়ান টুগ্ৰক, আৰু 1 লাখ তাত হৈ গৈ 36 লাখ মংগোলিয়ান টুগ্ৰক। তেন্তে আমাৰ প্ৰত্যেক টকা তাত গৈ পিনি 36 গুণ বৃদ্ধি পায়। নাম্বাৰ 4 কম্বোডিয়া। কম্বোডিয়া দেশ এছিয়া মহাদ্বীপত অৱস্থিত হোৱাৰ বাবে কম্বোডিয়াত ভাৰতীয়ৰ বাবে বহুত হোটেলছ আছে, আৰু ইয়াৰ মুখ্য ধৰ্ম বুদ্ধ হয়। কম্বোডিয়াত বহুত বেছি লোকপ্ৰিয় আৰু আকৰ্ষণীয় পাইথন ষ্টল আছে। ইয়াৰ কাৰেন্সি ইণ্ডিয়াৰ 1 ৰুপিজ ইয়াত হৈ গৈ 52.74 কম্বোডিয়ান ৰিয়েল। যদি আপুনি ইণ্ডিয়াৰ 1 লাখ টকা তাত দিয়ে তেন্তে আপোনালোকে তাৰ পৰা ৰিটাৰ্ণ পাব 52,73,764.82 কম্বোডিয়ান ৰিয়েল। ইয়াৰ পৰা অনুমান লগাব পাৰা যে আমাৰ ইণ্ডিয়াৰ কাৰেন্সি ভেলু ফৰেনতো কিমান বেছি আছে। নাম্বাৰ 3 পেৰাগুৱে। ইয়াৰ সম্পূৰ্ণ নাম ৰিপাব্লিক ডে পেৰাগুৱে হয়। ইয়াৰ ৰাজধানী আৰু চবতকৈ ডাঙৰ চহৰ এচিনান হয়। ইয়াৰ লোকপ্ৰিয় খেল ফুটবল হয়। এতিয়া ইয়াৰ কাৰেন্সিৰ তুলনাত ইণ্ডিয়া 1 ৰুপিজ তাত গৈ হৈ গৈ 84.46 পেৰাগুৱে গুৱাৰাণী। ইণ্ডিয়া 1 লাখ টকা পেৰাগুৱে কাৰেন্সিত হৈ গৈ 84,66,558.95 পেৰাগুৱেন গুৱাৰাণী। আপোনালোকে চাইছে যে আমাৰ ইণ্ডিয়াৰ কাৰেন্সি ফৰেনতো যে ইমান বেছি ভেলু আছে, যদি আপুনি আমাৰ ইণ্ডিয়াৰ 1 ৰুপিজ তাত গৈ হৈ গৈ 84 গুণলৈ বৃদ্ধি পায়। নাম্বাৰ 2 ইণ্ডোনেছিয়া। মোৰ লিষ্টৰ চবতকৈ ধুনীয়া দেশ আৰু চবতকৈ সস্তা দেশ এইটোৱে হয় ইণ্ডোনেছিয়া। ইয়াত বহুত টুৰিষ্টসকল আহে। ইণ্ডোনেছিয়া প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ কিছু লোকপ্ৰিয় আকৰ্ষণীয় বাবে গোটেই বিশ্বত প্ৰসিদ্ধ। ইয়াৰ পাইথন ষ্টল সকলোকে আকৰ্ষণ কৰে। ইয়াত ফুৰিব লগা বহুত ঠাই আছে আৰু বহুত ডেভেলপ কাণ্ট্ৰি হয়, কিন্তু কাৰেন্সিৰ তুলনাত ইণ্ডিয়াৰ 1 ৰুপিজ ইয়াত হৈ গৈ 201.89 ইণ্ডোনেছিয়ান ৰুপে। মানে আমাৰ প্ৰত্যেক টকা, আমাৰ প্ৰত্যেক ইণ্ডিয়ান ৰুপিজ ইয়াত গৈ হৈ গৈ 200 এগুণ বা 200 দুগুণলৈ বৃদ্ধি পায়। আৰু যদি আপোনালোকে 1 লাখ টকা লৈ যায় তেন্তে সেইটো তাত গৈ হ'বগৈ 2,32,32,388.27 ইণ্ডোনেছিয়ান ৰুপে। নাম্বাৰ 1 ভিয়েটনাম। ভিয়েটনাম হলিডে এনজয় কৰিবৰ বাবে এইটো বহুত ভাল ঠাই হয়। ভিয়েটনাম প্ৰমুখ পাইথন ষ্টল হনাই হয় আৰু ইয়াৰ ধুনীয়া জেগা হালং বে। ভিয়েটনাম টুৰিষ্ট প্লেচ, প্ৰাকৃতিক আকৰ্ষণ আৰু সাংস্কৃতিক প্ৰকাৰভেদ এক অদ্ভুত মিশ্ৰণ হয়। ভিয়েটনাম বিষয়ে বেলেগ ভিডিঅ'ত মই আপোনালোকক ভালকৈ জনাম, কিয়নো ইয়াৰ বিষয়ে মই যিমান কম সিমানেই কম আছে। এতিয়া ইয়াৰ কাৰেন্সিৰ বিষয়ে কৈ দিওঁ। ইণ্ডিয়াৰ 1 ৰুপিজ ইয়াত গৈ হৈ গৈ 305.10 ভিয়েটনাম ডং। মানে আমাৰ প্ৰত্যেক ইণ্ডিয়ান ৰুপিজ ইয়াত হৈ গৈ 305 গুণলৈ বৃদ্ধি পায়। মানে যদি আপোনালোকে 1000 টকা দিয়ে তেতিয়া আপোনালোকে পাব 3,05,857.06 ভিয়েটনাম ডং। আৰু যদি আপোনালোকে 1 লাখ টকা দিয়ে তেন্তে কিমান হ'ব এইটো আপোনালোকে অনুমান লগাব পাৰিছা, তেন্তে আপোনালোকে তলত কমেণ্ট কৰি দিব।
বাকী আপোনালোকৰ যদি ভিডিঅ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু আপোনালোকৰ লগত কিবা টপিক থাকিলে বা আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে আপোনালোকে তলত কমেণ্ট কৰিব পাৰে তেতিয়ালৈকে বন্ধুসকল জয় অসম জয় ভাৰত।